নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু অসম পুলিচত কিছুদিন পিছতে 4097টা পদ আহিবলৈ গৈ আছে। আৰু আজি আমি আলোচনা কৰা টপিকটো অকণমান বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। আজি আমি আলোচনা কৰিম ফিজিকেল কাট অফৰ ওপৰত। যিহেতু আপোনালোকৰ ফিজিকেলত 3টা ইভেণ্ট থাকিব, আপোনালোকে গমেই পাইছে। এই 3টা ইভেণ্টত আপোনালোকৰ 60 মাৰ্ক থাকিব। আগতে হৈ যোৱা ABUBত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ কিমান গৈছিল, কাষ্ট ৱাইজ কাট অফ কিমান গৈছিল। যিহেতু আগতে হৈ যোৱা কাট অফৰ ওচৰে পাছৰে আপোনালোকৰ কাট অফটো যাবলৈ গৈ আছে। তাতকৈ অধিক কাট অফ নাযায়। আপোনালোকক এইখিনিয়ে জনাবলৈ চেষ্টা কৰিম কাষ্ট ৱাইজ, ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টত বেছিকৈ কাট অফ গৈছিল, কোনখন ডিষ্ট্ৰিক্টত একেবাৰে কম কাট অফ গৈছিল, এইখিনিও মই জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ভালদৰে গমেই পাই যে আপোনালোকৰ 3টা ইভেণ্ট থাকিব, লং জাম্প, ৰানিং আৰু চিন আপ। এই 3টা ইভেণ্টত আপোনালোকৰ 20 মাৰ্ক থাকিব আৰু 20 মাৰ্কত আপোনালোকৰ টোটেল 60 মাৰ্ক হৈ যায়। যিহেতু আপোনালোকৰ কাট অফটো পাৰ্চেণ্টেজ হিচাপত আহি যায়। আপোনালোকে হয়তো এনেকৈ কাট অফটো নাই যে আপুনি ফিজিকেলত 52 পালে, 53 পালে, এনেকৈ আপোনালোকৰ কাট অফটো আহি নাযায়। আপোনালোকৰ কাট অফটো আহি যায়, ফিজিকেল কাট অফটো আহি যায় পাৰ্চেণ্টেজ হিচাপত 84.38 এনেকৈ পাৰ্চেণ্টেজত আহি যায়। আপোনালোকে পাৰ্চেণ্টেজৰ পৰা আপোনালোকে নম্বৰলৈকে লৈ যাব পাৰিব। সেইটো আপোনালোকে টেনশ্যন নকৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, মই ভালদৰে জনাই আছোঁ। চাওক বন্ধুসকল, আপোনালোকৰ যিহেতু কোনখন ডিষ্ট্ৰিক্টত বেছিকৈ কাট অফ গৈছিল মই সেইটো জনাই আছোঁ। আপোনালোকৰ UPত হাইয়েষ্ট কাট অফ যোৱা ডিষ্ট্ৰিক্ট কেইখন আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। আপোনালোকৰ মই ছাইডত লগাই দিছোঁ কোনখন ডিষ্ট্ৰিক্টত কাষ্ট ৱাইজ কিমান কাট অফ গৈছে, আপোনালোকে চাব পাৰে। চাওক, ফাৰ্ষ্ট টাইম বাক্সা, কোকৰাঝাৰ, মাজুলী, বঙাইগাঁও, লখিমপুৰ, শিৱসাগৰ UPত হাইয়েষ্ট কাট অফ যোৱা ডিষ্ট্ৰিক্ট এইকেইখন ডিষ্ট্ৰিক্টৰ যদি হয় আপোনালোকৰ বহুত বেছি পৰিমাণে কাট অফ গৈছে এইকেইখন ডিষ্ট্ৰিক্টত UPত। তাৰপিছত লৱেষ্ট কাট অফ যোৱা ডিষ্ট্ৰিক্ট কেইখন হৈছে UPৰ ডিমা হাছাও, হাইলাকান্দি, চৰাইদেউ। এইকেইখন ডিষ্ট্ৰিক্টত বহুত কম কাট অফ গৈছে আপোনালোকৰ। আৰু যিহেতু কাট অফটো কাষ্ট ৱাইজ ক'বলৈ বহুত দীঘল হৈ যাব ভিডিঅ'টো, আপোনালোকে তলত কমেণ্ট কৰক আপোনালোকৰ ডিষ্ট্ৰিক্ট আৰু আপোনালোকৰ কাষ্টটো তলত কমেণ্ট কৰক। মই আপোনালোকক লগে লগে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। মই আপোনালোকক লগে লগে ৰিপ্লাইত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ বা আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কাষ্টত কিমান মাৰ্ক গৈছে মই লগে লগে জনাই দিম। আপোনালোকে তলত কমেণ্ট কৰি সোধক। তাৰপিছত আহিছোঁ আপোনালোকৰ ABত হাইয়েষ্ট কাট অফ যোৱা ডিষ্ট্ৰিক্ট কেইখন। হাইয়েষ্ট কাট অফ যোৱা ডিষ্ট্ৰিক্ট কেইখন হৈছে বাক্সা ABত, বঙাইগাঁও, যোৰহাট, বৰপেটা, ধেমাজি, গোৱালপাৰা। এইকেইখন ডিষ্ট্ৰিক্টত বহুত বেছি পৰিমাণে কাট অফ গৈছিল ABত। আপোনালোকৰ যোৱাবাৰ ABUBত আপোনালোকৰ এইকেইখন ডিষ্ট্ৰিক্ট বাক্সা, বঙাইগাঁও, যোৰহাট, বৰপেটা, গোৱালপাৰা, ধেমাজি এইকেইখনত বহুত বেছি পৰিমাণে কাট অফটো গৈছিল। তাৰপিছত ল' কাট অফ যোৱা ডিষ্ট্ৰিক্ট কেইখন হৈছে ABত ডিমা হাছাও, হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ, নগাঁও, ৱেষ্ট কাৰ্বি আংলং। এইকেইখন ডিষ্ট্ৰিক্টত লৱেষ্ট কাট অফ গৈছিল ABত আপোনালোকৰ বহুত কম কাট অফ গৈছিল। এতিয়া যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব, কাষ্ট ৱাইজ প্ৰতিখন ডিষ্ট্ৰিক্টৰে ক'বলৈ গ'লে মিনিমাম 45 মিনিটৰ হৈ যাব ভিডিঅ'টো। ইমান দীঘল ভিডিঅ' দিয়াটো সম্ভৱ নহয়। মই আপোনালোকক কমেণ্টত জনাম। আপোনালোকে তলত কমেণ্ট কৰক আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম, আপোনালোকৰ কাষ্ট কি, আপোনালোকে তলত কমেণ্ট কৰক। মই আপোনালোকৰ মাৰ্ক সহ ডিষ্ট্ৰিক্টৰ কাষ্ট ৱাইজ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। মই লগে লগে আপোনালোকক ৰিপ্লাই কৰিম। আপোনালোকে তলত কমেণ্ট কৰক। আপোনালোকে গমে পালে এইকেইখন ডিষ্ট্ৰিক্টৰ বহুত বেছি পৰিমাণে কাট অফ যায়। আপোনালোকে ফিজিকেলৰ কাৰণে ভালদৰে প্ৰচেছ আৰম্ভ কৰক, কাৰণ ফিজিকেলত যিহেতু 3টা ইভেণ্ট থাকিব। এই 3টা ইভেণ্টত আপোনালোকে 2টা ইভেণ্টত আপোনালোকে এক্সিলেণ্ট মাৰিবই লাগিব। যদি আপোনালোকে এইকেইখন ডিষ্ট্ৰিক্টৰ হয়, এই হাইয়েষ্ট যোৱা ডিষ্ট্ৰিক্ট কেইখনৰ যদি আপোনালোকে হয়, আপোনালোকে 2টা ইভেণ্টত এক্সিলেণ্ট মাৰিবই লাগিব। তেতিয়াহে আপোনালোকৰ ৰিটাৰ্ণ এক্সামলৈ নাম অহাৰ চান্স থাকিব। যিহেতু কাট অফটো বহুত বেছি পৰিমাণে যায়, আপোনালোকে তলত কমেণ্ট কৰক। মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।